নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, মোৰ সৰু সৰু কথা মোৰ চেনেললৈ সকলোকে মই স্বাগতম জনাইছোঁ। আৰু আজি এই সৰু সৰু কথা মোৰ চেনেলটোত মই নাথান ব্ৰাউনৰ বিষয়ে কিছুমান সৰু কথা ক'ব বিচাৰিছোঁ। নাথান ব্ৰাউন আছিল এজন আমেৰিকান ব্যাপটিষ্ট মিছনেৰী। 1807 চনত তেওঁৰ জন্ম হৈছিল। 1835 চনত তেওঁ অতি কট্টৰৰ সহায়ত অসমলৈ আহিছিল। 1846 চনত তেওঁ আমাৰ অসমৰ প্ৰথম সংবাদপত্ৰ অৰুণোদয় প্ৰকাশ কৰে। আৰু 1854 চনলৈকে এই অৰুণোদয়ৰ তেওঁ সম্পাদক হৈ আছিল। পাছত তেওঁ নিউ টেষ্টামেণ্ট কিতাপখন পুথিখন অসমীয়া ভাষালৈ অনুবাদ কৰে। আৰু বহুতো অসমীয়া পুথিও তেওঁ পিছত প্ৰকাশ কৰিছিল। 1848 চনত তেওঁ গ্ৰামেটিকেল নটিচেছ অন দ্য আছামিজ লেংগুৱেজ নামৰ এখন পুথি ৰচনা কৰে। ধন্যবাদ।